শিশুটি জন্ম হোৱাৰ পাছতে আসলতে বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে আৰু কিছুমান সমস্যা একদম কমন হয় সকলো ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে হয় কিন্তু এইখিনিতে কওঁ যে সকলো ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত সকলো কথা কমন নহয় কিছুমান কথা অৱশ্যে মন কৰিবলগীয়া আৰু বহুত ক্ষেত্ৰত আমি কি কৰো যে ডক্টৰৰ ওচৰলৈ আমি হুৰামুৰাকে যাওঁ আৰু ডক্টৰে কয় যে এইবোৰ একদম নৰমেল কথা আকৌ কেতিয়াবা কি হয় ডক্টৰৰ ওচৰলৈ আমি নোযোৱাকে যে থাকি যাওঁ নৰমেল বুলি ভাবি তেতিয়াও আকৌ আমাক প্ৰবলেম দিয়ে মানে এই প্ৰবলেমটো ডাঙৰ হৈ যায় পাছত আলটিমেটলি ডক্টৰৰ ওচৰলৈ যাব লগা হয় এটো কাৰণে কিছুমান এনেকুৱা প্ৰবলেম থাকে যিবোৰ আমি আসলতে নরমাল বুলি আগতেকে যদি জানি লও তেতিয়া হলে আমি ইমান বেছি চিন্তিত নহও আৰু কিছুমান এনেকুৱা প্ৰবলেম থাকে যে নরমাল বুলি আমি যাতে বহি না থাকো সেইকাৰণে আজিৰ এই ভিডিওটোত মই মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা দুটামান এনেকুৱা ধৰণৰ প্ৰবলেম আপোনালোকৰ লগত শেয়াৰ কৰিম যিকিটা প্ৰবলেম বিষয়ে জানি আপুনি হয়তো উপকৃত হ'ব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব আজি এই ভিডিওটো গতিকে স্টাৰ্ট কৰো প্ৰথম সমস্যাটো শিশুৰ ক্ষেত্ৰত যেটো দেখা যায় হেতু হৈছে যে জন্মৰ 2-3 দিনৰ পিছৰৰ পৰা তাৰ স্কিনখন যদি হালধীয়া হ'বলৈ ধৰে চকুৰ বগা অংশ যদি হালধীয়া হ'বলৈ ধৰে শিশুৱে সাধাৰণতে 30 উইকছৰ আগত যদি জন্ম হয় প্ৰিমেচিউৰ বেবিবোৰৰ ক্ষেত্ৰত এটো প্ৰায় দেখা যায় যে যেটাক কোৱা হয় ইনফেন্ট জন্ডিস আৰু লিভাৰটো আসলতে মেচিউৰ নোহোৱাৰ কাৰণে এই প্ৰবলেমটো হয় আৰু তেতিয়া কি হয় বিলিৰুবিনৰ পৰিমাণটো বাঢ়ি থাকে ব্লাডত আৰু ব্লাড টেষ্ট কৰাবলৈ ডক্টৰে এডভাইস কৰে ব্লাড টেষ্ট কৰোৱাৰ পাছত আপুনি গম পাব যে বিলিৰুবিনৰ পৰিমাণটো যদি বাঢ়ি আছে তেতিয়া হলে ডক্টৰে সাধাৰণতে ডক্টৰৰ ট্ৰিটমেন্ট দিয়ে আৰু লগতে মানে মোস্টলি কি হয় হিট দিয়ে আৰু যেতিয়া হিট দিয়ে তেতিয়া বহুতে আকৌ ভয় খায় যে হিট দিয়াৰ কাৰণে শিশুটি স্কিনটো পুৰি যাব নেকি স্কিনৰ কালাৰটো চেঞ্জ হৈ যাব নেকি গতিকে তাত ইমান চিন্তা কৰিবলগীয়া একো নাই কালাৰটো চেঞ্জ নহয় এটো মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো আনহাতে শিশুটি জন্মৰ পিছত যেতিয়া আমি ফিডিং কৰাবলৈ আৰম্ভ কৰো তেতিয়া কি হয় যে এই অলপ বমি কৰিবলৈ আৰম্ভ কৰে মানে বগা বগাকে অকমানকে দৈ নিচিনা বা মুখেদি অকমান ওলাই আৰু এটো ইমান বেছি চিন্তা কৰিবলগীয়া কথা নাই আসলে তাৰ ডাইজেষ্টিভ যেটো সিস্টেম হয় এই সিস্টেমটো লাহে লাহে ইমপ্ৰুভ হ'বলৈ আৰম্ভ কৰে হেতু কাৰণে তাক লৈ ইমান চিন্তা কৰিব নালাগে কিন্তু যদি হৰহৰাই বমি কৰে যদি বাৰে বাৰে খুৱাই দিয়াৰ লগে লগে বমি কৰি উলিয়াই দিয়ে তেতিয়া হলে ডক্টৰৰ লগত ডেফিনেটলি কনসাল্ট কৰিব লাগে নেক্সট প্ৰবলেমটো হল যে শিশুটি যেতিয়া মানে সৰু অৱস্থাত একদম বেবি থকা অৱস্থাত তাৰ মূৰটো যদি আপুনি চাই তেতিয়া দেখিব যে এই তালুখন বহুত মানে ঢিলা নিচিনা হৈ থাকে ডিপিং কৰি থাকে বা পিছফালে একদম এনেকুৱা অংশত বহুত বেছি সফট নিচিনা থাকে আৰু এটোক লৈ পেলাই মই নিজেও বহুত বেছি চিন্তিত আছিলো মই বলি এটো কিবা এটা ডাঙৰ প্ৰবলেম নেকি কিন্তু আসলে ই একো ডাঙৰ প্ৰবলেম নহয় এটো লাহে লাহে মানে তাৰ মূৰৰ এটো শেপটো টান হ'বলৈ লয় আৰু ই লাহে লাহে ঠিক হৈ যায় বহুত দিনলৈকে কিন্তু শিশুৰ থাকে এই প্ৰবলেমটো প্ৰবলেম বুলি নকওঁ আসলতে এনেকুৱা হৈ থাকে মানে মূৰৰ বিশেষকৈ তালুখন বিশেষকৈ খুব ঢিলা হৈ থাকে আৰু এটোক লৈ ইমান চিন্তা কৰিবলগীয়া কথা নাথাকে অন্যহাতে হয় কি শিশুৰ যেতিয়া আমি ডাইপাৰ পিন্ধাবলৈ আৰম্ভ কৰো তেতিয়া ডাইপাৰ ৰাশেছ হয় ডাইপাৰ ৰাশেছ এটা ডাঙৰ প্ৰবলেম হয় কিন্তু কাৰণ শিশুতে বহুত বেছি কষ্ট পায় যেতিয়া পেচাব কৰে পায়খানা কৰে তেতিয়া আৰু মানে কি হয় যদি ৰাশেছ থাকে তেতিয়া বহুত জ্বলাপুৰা কৰে আৰু ইমান বেছি কান্দা কৰে এটো কাৰণে সদায় মাতৃগৰাকী প্ৰিপেয়াৰ থাকিব লাগে যদি আপুনি ডাইপাৰ ইউজ কৰিছে তেতিয়া হলে নাৰিকল তেল এপ্লাই কৰিব আগতীয়াকে আৰু তাৰ উপৰি যদি ৰাশেছ হৈছে তেতিয়া হলে আপুনি আটাইতকৈ ভাল দিয়াৰ ৰেমেডি হৈছে যে মাকৰ গাখীৰ এপ্লাই কৰিব লাগে তাত মাকৰ গাখীৰ যদি দি দিয়ে ঘনে ঘনে অলপ সময় দি থাকে তেতিয়া হলে আপুনি খুব সোনকালে ইয়াৰ সুফল পাব আৰু এটা কমন প্ৰবলেম শিশু ক্ষেত্ৰত দেখা যায় যে জন্মৰ দিনৰ পাছত তাৰ স্কিনটোত অলপ ৰঙা গুটি উঠিবলৈ আৰম্ভ কৰে কিছুমানে মোমাই গুটি বুলি কয় কিছুমানে হয়তো বেলেগ কিবা ক'ব পাৰে কিছুমানে কয় যে মোমাইকৰ কাপচুলা এটা পিন্ধাই দিব লাগে গাত দি থব লাগে এনেকেও কয় কিন্তু এটো আসলতে কি হয় যে শিশুটাৰ যেতিয়া জন্ম হয় লগে লগে এটা বেলেগ এটা এনভায়ৰনমেন্টত আহি যায় হেতু কাৰণে তাৰ স্কিনত কিছুমান প্ৰবলেম দেখা দিয়ে আৰু এটো একেবাৰে কমন হয় আৰু ই দেখিব যে কেদিনমানৰ পিছত নিজে ভাল হৈ যায় হেতু কাৰণে এটোক লৈ ইমান বেছি চিন্তা কৰিব নালাগে যদি এটো ঘামচিৰ নিচিনাকে বহুত বেছি থেপাপাতি হয় বা তাত যদি কি হয় যে স্কিনটো ড্ৰাই হৈ উৰিবলৈ মানে এৰাই যায় এনেকুৱা ধৰণৰ প্ৰবলেম হলে ডক্টৰৰ লগত কথা পাতিব লাগে কিন্তু যদি এনেকুৱা সৰু গুটিবোৰ দেখা দিয়ে ই কেদিনমান 3-4 দিনমান থকাৰ পিছত লাহে লাহে নিজে নাইকিয়া হৈ যায় নৱজাতকৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰবলেমটো হল যে গেছৰ প্ৰবলেম বহুত ল'ৰা-ছোৱালীৰ এই প্ৰবলেমটো হয় প্ৰপাৰলি ফিডিং নকৰাৰ কাৰণে গেছৰ প্ৰবলেমটো হয় খোৱাৰ যেটো মানে ল'ৰা-ছোৱালীক যেনেকে খুৱাব লাগে সেই সময়ত আমি ভালকে যদি নুখুৱাও তেতিয়া মুখলৈ মানে বতাহটো যায় আৰু বতাহটো যোৱাৰ পাছত এই পেটটো ফুলিবলৈ আৰম্ভ কৰে আৰু গ্যাস হয় মানে ইৰিটেশন হয় এই কণ্ডা কৰিবলৈ আৰম্ভ কৰে কেতিয়াবা ইমান বেছি কান্দে যে নন ষ্টপ কান্দিয়ে থাকে আৰু ঠেৰেঙা লাগি যায় তেতিয়া ডেফিনেটলি আমি বহুত বেছি চিন্তিত হৈ যাওঁ ডক্টৰৰ ওচৰলৈ দৌৰা-দৌৰি কৰিব লগা হয় ডক্টৰৰ ওচৰলৈ গৈ পাও মানে অলৰেডি বহুত কষ্ট পায় তেতিয়া কি হয় যে আগতীয়াকে যদি আপুনি কথা পাতি ডক্টৰৰ লগত কথা পাতে ডক্টৰে কিছুমান সৰু ড্ৰপস দিয়ে
যেটো ভিতৰত কিছুমান থাকে ডিকলিক জাতীয় এনেকুৱা মানে ড্ৰপছ দিয়ে সেই ড্ৰপবোৰ লগত ৰাখিব লাগে আৰু তেতিয়া সেই সময়ত খুৱাই দিলে ই খুব সোনকালে ভাল হৈ যায় তাৰ উপৰিও সেই সময়ত যদি পেটটো অকমান মিঠাতেল লৈ পেলাই যদি অকমান গৰম কৰি মানে আঙুলিত লগাই পেলাই অকমান নাইটোৰ ওচৰত লাহে লাহে যদি অকমান খেকিও দিয়ে তেতিয়াও কিন্তু ল'ৰা-ছোৱালীয়ে আৰাম পায় আৰু এই ক্ষেত্ৰত বিশেষকৈ আগতীয়াকৈ প্ৰিপেয়াৰ হৈ থাকিব লাগে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে গাখীৰ খোৱাৰ ক্ষেত্ৰত অলপ মানে চাব লাগে যে প্ৰপাৰলি মানে খাইছে নে নাই ধৰক আপুনি খোৱাৰ ক্ষেত্ৰত কি হয় যে মুখলৈ যাতে গেছটো নাযায় আৰু তাৰ উপৰি খাই উঠাৰ পাছত বাৰ্পিং কৰাব লাগে বাৰ্পিংটোৱে ইয়াত বহুত হেল্প কৰে ই যেটো মানে বতাহটো যেটো পেটলৈ যায় নহয় সেই বতাহটো বাৰ্পিং কৰাৰ লগে লগে ওলাই আহে এটো কাৰণে গেছৰ সমস্যাটো তেতিয়া নাথাকে সো বাৰ্পিং কৰাবলৈ খুব ভালকৈ শিকি ল'বও লাগে আৰু বাৰ্পিং কৰাৰ প্ৰচিডিউৰবোৰৰ ভিতৰত এটা যে কান্ধত এনেকৈ লৈ পেলাই পেটটো অকমান হেঁচা দিলে খোৱাৰ পাছত মানে লাহে লাহে বাৰ্পিং কৰে আৰু তাৰ উপৰিও পেটটো পেলাই দি গাৰুৰ ওপৰত পেটটো দি পেলাই এনেকৈ খুৱাই দিলেও কৰাব পাৰে সো এইবোৰ মানে শিকি ল'ব লাগে আসলে প্ৰথম বিশেষকৈ মাতৃগৰাকী এটো কৰিবলৈ ভয় কৰিব পাৰে কিন্তু তেনেকুৱা ভয় কৰিবলগীয়া একো কথা নাই খালি কথাটো জানাটো খুব দৰকাৰ সো আজিৰ এই ভিডিওটোত এইগিটা সমস্যা আৰু ইয়াৰ সমাধান আপোনালোকৰ সন্মুখত দাঙি ধৰিলো এয়া মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কলো আপোনালোকৰ যদি নিজৰ কিবা এক্সপেৰিয়েন্স থাকে তেতিয়াহলে জনাব আৰু হয়তো সকলোৰে ক্ষেত্ৰত সকলো বস্তু একে নহয় কাৰণ সকলো ল'ৰা-ছোৱালীও বেলেগ বেলেগ হয় এটো নহয় যে এখিনি কৰিলেই হৈ যাব কিন্তু মই জাস্ট মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা যিখিনি কথা মই আপোনালোকক জনাব পাৰো জনালো আশা কৰো আপোনালোক উপকৃত হ'ব আৰু যদি ভিডিওটো ভাল লাগে পুনৰ কওঁ লাইক কৰিবলৈ পাহৰি নাযাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ আহো নমস্কাৰ